हेलो फ्रेंड्स, वेलकम माय यूट्यूब चैनल। मैं आज আপোনালোকৰ আগত মাছৰ কালিয়া ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এইটো বনাবলৈ পিঁয়াজ এনেদৰে ডাঙৰকৈ কাটি ল'ব, আদা নহৰু কাটি ল'ব। কাটি পিঁয়াজ আৰু আদা নহৰু পেষ্ট এটা তৈয়াৰ কৰি ল'ব। মই এনেদৰে মিক্সিত পিঁয়াজ আদা নহৰু পেষ্টটো বনাই ল'ম। আমাৰ পেষ্ট ৰেডি হৈ গৈছে। এতিয়া আমি কাজু বাদাম কিচমিচ তিয়াই থৈছোঁ অলপ। এইখিনিত দেখিছেনে, কাজু বাদাম কিচমিচ আৰু দৈ লগত পেষ্ট এটা বনাই ল'ম। দৈ আৰু কাজু বাদাম কিচমিচ সৈতে পেষ্ট এটা বনাই ল'ব। আমাৰ পেষ্ট ৰেডি হৈ গৈছে। এতিয়া আমি কেৰাহী পাতি দিছোঁ। কেৰাহীত তেল দি দিয়া হৈছে। আমাৰ মাছটো আগতে ফ্ৰাই কৰি লোৱা হৈছে। আপোনালোকে মাছটো আগতে ফ্ৰাই কৰি ল'ব। এয়া কেৰাহীত জিৰা দি দিয়া হৈছে। জিৰা কেইটামান দিছোঁ। তাৰপিছত তাত ইলাচি, দালচেনি আৰু লং কেইটামান দি দিম। এনেদৰে দি অলপমান লৰাই দিম। তাত শুকান জলকীয়া দুটামানো দি দিব লাগিব। আপোনালোকৰ শুকান জলকীয়া নাথাকিলে কেঁচা জলকীয়াও দিব পাৰে। এনেদৰে অলপমান লৰাই ইয়াত পিঁয়াজ দি দিম, কটা পিঁয়াজ। কাটি ৰখা পিঁয়াজ অলপ এনেদৰে দি দিম। তাৰপিছত পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ। এনেদৰে পিঁয়াজটো দি অলপমান লৰাই দিব ভালদৰে। তাৰপিছত এনেদৰে অলপমান লৰোৱা হ'লে ইয়াত মছলা এড কৰিব পাৰে। কি মছলা দিব? আমাৰ এইখিনি অলপমান ভজা হৈছে। এতিয়া আমি ইয়াত মছলা এড কৰিম। জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলাও দিব পাৰে। আমি গৰম মছলা দিয়া নাই ইয়াত। আৰু হালধি পাউডাৰ অলপ দিছোঁ। তাৰপিছত এতিয়া দৈ আৰু কাজু কিচমিচৰ পেষ্টটো দি দিম। এতিয়া দেখিছে কিমান ডাঠ হৈ পৰিছে। আমি ইয়াত অলপমান পানী এড কৰি দিম। ইয়াত জোখ অনুসৰি নিমখ এড কৰি দিব। অলপ ঢাকি ৰাখি দিব। আমাৰ এতিয়া ফ্ৰাই কৰি ৰখা মাছকেইডোখৰ দি দিম।